চিমেণ্ট চাপৰি বালিকা মধ্যইংৰাজী বিদ্যালয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এই চিমেণ্ট চাপৰি বালিকা মধ্যইংৰাজী বিদ্যালয়ে 61তম সেই মহান যিজন ৰাজনৈতিকবিদ এজন শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে আমিও পালন কৰিছোঁ আৰু সেয়েহে আমি এটা সফল কাৰ্যসূচী হাতত ল'ম বুলি পুৱা 9 বজাত সমূহীয়া প্ৰাৰ্থনাৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰোঁ। তাৰ পিছতেই স্বামী সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ মূৰ্তিত আমি মাল্যাৰ্পণ কৰিছোঁ। তাৰ পিছতেই আমি মূল কাৰ্যসূচীলৈ গৈ প্ৰথম এটা সমবেত সংগীতেৰে আমাৰ মঞ্চ উদ্বোধন কৰে বিদ্যালয়ৰ ছাত্ৰীসকলে। তাৰ পিছতেই আমাৰ বিদ্যালয়ৰ ৰাজীৱ সন্দিকৈ দেৱে সম্বৰ্ধনা অনুষ্ঠানটো হাত ধৰে। ইয়াৰ পিছতেই ছাত্ৰীসকলৰ মাজত বিভিন্ন গীত মাতৰ লগতে আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বিষয়ে তেওঁলোকে ইয়াত ব্যাখ্যা বা বক্তব্য আগবঢ়ায় আৰু লগতে স্থানীয় সমাজসেৱক শ্ৰীযুত খগেন গগৈদেৱ আৰু অভিভাৱিকা যথেষ্ট আছিল আৰু তেখেতলোকেও ভাষণ ৰাখে। লগতে ছাত্ৰীসকলে স্বাধীনতাৰ প্ৰতি আকৰ্ষিত হোৱাকৈ বা স্বাধীনতাৰ প্ৰতি আপ্লুত হোৱা কিছুমান কবিতা তেওঁলোকে আবৃত্তি কৰে। লগতে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰাৰ পিছত বিদ্যালয়ৰ হিন্দী শিক্ষক শ্ৰীযুত ব্ৰজেন দত্তদেৱে শিক্ষক দিৱসৰ ওপৰত এটা তত্ত্বগধুৰ বক্তব্য আগবঢ়াৰ পিছতেই আমি ইয়াৰ পিছৰ কাৰ্যসূচী আৰু আগবঢ়াই নিম বুলি ঠাৱৰ কৰিছোঁ। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।